শুনছো নাই ও ইম্পর্টেন্ট কথা আছে শুনছুন কি আই ও রাশি কাপড় কি কাপড় গরু ইটা দানা দিছে না দিয়া নাই দরা দিছে দিয়া নাই রাস আছে কাপুল্ল ও ঘৰত যা এই গরু ইটা দানা দিকে ভাইপিয়াকন নাই ভান ভাজুৱাৰ হলা হে কাপুল লৈ যা ঘৰত যা ঐ হ'ব দে খালি গেলে তার কি হলো ও ভাই কি শিয়া কি কবি দেখিয়া হয় জন্ম পালো পূজা বোলে কাপোৰ একযোৰ ল'বা খুজিছিলোঁ যাকো দেউতাই নেদে এতিয়া ৰাজভলি ল'বা খুজিছো এই যে পইচা নাই বোলে দে হ'ব দেচোন আমি কত মাইনাছ কৰি দিম দে হ'ব দে যা তই এতিয়া যাগে যা যা ঘৰত যা 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 দে মোৰো কাম আছে দে যা চল দুখলি দুখে লাগে দে বল বলা আজো চাইকেলে বয়া লাগে আৰু এবাৰ তই পূজাত কাপোৰ লৈছে না লৈছো মই লৈছো ৰাজভলি তাকে দেওছো আজো তোৰ লগতে থাকে ই কি আই চাচোন কি কাপোৰ ধু নাই নালগে 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 ল এ নহয় দে ল হাও ল যা পইচা আহিছে না এইগিলা খান কি পইচা পইচা নালাগে নালাগে দে আমি দিছো তোক গিফ্ট দে তে ৰাসগোল বিয়া লাগে যাও দে দিয়া ইমান ভাল বন্ধু দেখি এইগিলা খান প্ৰকৃত বন্ধু হাই ফ্ৰেণ্ডছ আমি ভিডিঅ'টো এই কাৰণে বনাইছোঁ যে যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ আছে সেইবিলাকক যাতে কিবা এটা কিবা নহয় দি কিনে গিফ্ট কৰিব লাগে কাৰণ তেওঁলোকে হয়তো তেওঁলোকে সাৰ্থক নহ'ব পাৰে হয়তো কাপোৰ কিনাই হওক খোৱা বস্তুৰে হওক তেওঁলোকক যাতে আপোনালোকে অলপ হ'লেও যিমান পাৰে সিমান অলপ হ'লেও সহায় কৰিব আমি তাৰে ওপৰতে ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো বজাই দিব নাপাহৰিব লাহেকৈ বজাই দিব কাষত থকা ঘণ্টাটো দেই বাই